গাইছ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকক। আজিও আমি বিয়া খাবলৈ আহিছোঁ, মানে মোৰ হাজবেণ্ডৰ মানে বান্ধৱী হয়, বান্ধৱীজনীৰ মানে বিয়া খাবলৈ আহিছোঁ। ভৱনত দিয়া হৈছে পাৰ্টিটো, বিয়াৰ পাৰ্টি মানে বিয়াখনেই আৰু। মই গৈ আছোঁ, ইয়াতে কিবা কৈ আছে, মই ৰৈ ৰৈ গৈ আছোঁ। আহি পালোঁহি। এইজনী ভণ্টিৰে বিয়া আছিলে, এইজনী কইনা। তাই হেনো ফটো উঠিবলৈ মাতি আছে, আমি অহা নাছিলোঁ। ফটোখিনি ধুনীয়াকৈ তাইৰ লগত উঠি ল'ম এইবাৰ, মাতিছে আমাক আকৌ। ফটোখিনি উঠা হৈ গ'ল। ইয়াতে জুবিন দাৰ ফটোখন চাই গানটো গাই আছে, গানটো লিখাই আছে যিহেতু ভাত খাবলৈ আহোঁতে। আকৌ আমি ভাত খাব বহি গ'লোঁ তিনিওজনে। ভাতখিনি খাই লওঁ। মোৰ যদি চেনেলটো আপোনালোকে নতুন হয়, এটা ছাবস্ক্ৰাইব কৰি দিব, ভাল লাগিলে লাইক এটা কৰি দিব। ভণ্টিজনীৰ এই তিনিজনী ভনীয়েক হয়, সিহঁতৰ ল'ৰা নাই যিহেতু তিনিজনী ভনীয়েকেই ভণ্টিজনীৰ। আকৌ আমাৰ খোৱা লোৱা হৈ গ'ল। চাওকচোন ছোৱালী কি মানে এক্টিং কৰি কৰি আহি আছে। আজিলৈ ইমানেই আছিলে, বাই।